guys, welcome to my channel Knowledge Assamese. আজি মই আপোনালোকক ক'ব ওলাইছো WhatsAppৰ কিছুমান নতুন হালহলনি কথা মানে WhatsAppৰ নতুন চেঞ্জৰ কথা। আজিকালি WhatsApp সকলে ইউজ কৰে কাৰণ লাহে লাহে WhatsAppৰ ইউজাৰৰ সংখ্যা বাঢ়ি গৈছে। গতিকে আজিকালি WhatsApp সকলোৱে ইউজ কৰে। তেনেদৰে WhatsAppৰো মানে আপোনাৰ সিকিউৰিটি ৰিজনস বহুত হৈ গৈছে। বহুত সিকিউৰিটি প্ৰবলেম হৈ গৈছে WhatsAppৰ। এই ক্ষেত্ৰত WhatsAppে নতুন নতুন পদক্ষেপ লৈ আছে আৰু নতুন নতুন আপডেট দি আছে। ঠিক তেনেকৈ নতুন আপডেট আহি গৈছে WhatsAppৰ পৰা। এই আপডেটটো হ'ল যে এতিয়াৰ পৰা আপোনাৰ পাৰমিশন নোহোৱাকৈ যিকোনো গ্ৰুপত এড কৰিব নোৱাৰে। মানে WhatsAppত যদি কোনোবাই গ্ৰুপ খোলে তেনেহ'লে সেই গ্ৰুপত আপোনাৰ পাৰমিশন নোহোৱাকৈ সেই গ্ৰুপত আপোনাক কোনো এড কৰিব নোৱাৰে। কাৰণ এতিয়া WhatsAppে নিজৰ সেটিংছৰ প্ৰাইভেচিত কিছু সালসলনি কৰিছে, যাৰ ফলত আপোনাক সেই অপশন দিয়া হৈছে য'ত আপুনি সেই অপশনত সিলেক্ট কৰিলে আপোনালোকে কাক সেই পাৰমিশন দিব সেই অপশনটো আহি যাব। গতিকে WhatsAppৰ নতুন চেঞ্জ এতিয়াৰ পৰা কোনো আপোনাক বিনা পাৰমিশনত আপোনাক যিকোনো গ্ৰুপত এড কৰিব নোৱাৰে। WhatsAppত বহুতে বিভিন্ন ধৰণৰ গ্ৰুপ খোলে আৰু আপোনাৰ পাৰমিশন নোহোৱাকৈ আপোনাৰ যদি ফোন নম্বৰ থাকে তেনেহ'লে তাতে আপোনাক এড কৰি দিয়ে, কিন্তু এতিয়াৰ পৰা সেইটো নহ'ব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে যাব লাগিব সেটিংছত যোৱাৰ পিছত আপোনালোকে যাব লাগিব একাউণ্টছত যোৱাৰ পিছত তাত আপোনালোকে দেখা পাব প্ৰাইভেচি লিখা আছে। সেই প্ৰাইভেচিত গৈ আপোনালোকে একেবাৰে তলত আগতে আছিল কেৱল আপোনাৰ ব্লক নাম্বাৰছ আৰু লাইভ লোকেশ্যনৰ কাৰণে অপশ্যন আছিল। এতিয়া এটা নতুনকৈ অপশ্যন আহিছে আপোনাৰ গ্ৰুপছ, তাতে ক্লিক কৰক। তাতে আপোনালোকে দেখা পাব এভৰিৱান, মাই কণ্টেক্টছ আৰু ন'বডি। ইয়াত আপোনালোকে ন'বডি যদি আপোনালোকে ক্লিক কৰে তেনেহ'লে আপোনাক কোনেও WhatsApp গ্ৰুপত এড কৰিব নোৱাৰে। যদি আপুনি মাই কণ্টেক্ট ইউজ কৰে তেনেহ'লে আপোনাৰ কণ্টেক্ট লিষ্টত থকা মানুহে কেৱল আপোনাক WhatsApp গ্ৰুপত এড কৰিব পাৰিব। আৰু যদি এভৰিৱান কৰে তেনেহ'লে পুনৰ আগৰ নিচিনাই হৈ থাকিব। গতিকে এইটো আছিল WhatsAppৰ নতুন চেঞ্জ, মানে WhatsAppৰ সিকিউৰিটি ৰিজনৰ ওপৰত নতুন এটা চেঞ্জ আছিল। কাৰণ বহুতে ইতিমধ্যে ৰিপৰ্ট কৰি আছিল WhatsAppক যে WhatsApp গ্ৰুপক লৈ WhatsApp গ্ৰুপৰ ওপৰত নতুন প্ৰাইভেচি আনিব লাগে, মানে আপোনাৰ চেঞ্জ আনিব লাগে, প্ৰাইভেচি আনিব লাগে। গতিকে সেইকাৰণে WhatsAppে শেহতীয়াকৈ এই সেটিংছটো আনিলে আৰু এতিয়াৰ পৰা আপোনাৰ যিকোনো গ্ৰুপত আপোনাক এড কৰিব কোনেও নোৱাৰে। আৰু 2 নম্বৰ চেঞ্জটো হ'ল আপোনালোকে হয়তো বহুতেই গম পাইছে যে WhatsAppত এতিয়াৰ পৰা ফিংগাৰপ্ৰিণ্ট লক ইউজ হ'ব। আপোনালোকে মানে যাৰ মোবাইলত ফিংগাৰপ্ৰিণ্ট লক ইউজ হয় বা আছে সেই মোবাইলবিলাকতে কেৱল এই ফিংগাৰপ্ৰিণ্ট লকটো ইউজ কৰিব পাৰিব। যদি আপোনাৰ মোবাইলত ফিংগাৰপ্ৰিণ্ট লক আছে তেনেহ'লে আপোনালোকে নিজৰ WhatsAppতো সেই সেম ফিংগাৰপ্ৰিণ্ট লক ইউজ কৰিব পাৰিব। এই ফিংগাৰপ্ৰিণ্ট লকটো কিন্তু সকলো মোবাইলৰ কাৰণে নহয় বৰ্তমান, কাৰণ সকলো মোবাইলত ফিংগাৰপ্ৰিণ্ট নাই। গতিকে যাৰ মোবাইলত ফিংগাৰপ্ৰিণ্ট লক আছে সেই ইউজাৰবিলাকে কেৱল এই ফিংগাৰপ্ৰিণ্ট লকটো ইউজ কৰিব পাৰিব। এইটো আছিল WhatsAppৰ 2 নম্বৰ চেঞ্জ। আৰু 3 নম্বৰ চেঞ্জটো হ'ল যে WhatsAppৰ নতুনকৈ এটা আপোনাৰ মোড আহি আছে। এইটো হ'ল আপোনাৰ ডাৰ্ক মোড, মানে WhatsAppৰ ডাৰ্ক মোড WhatsApp আপোনালোকে আহি আছে। WhatsAppৰ বেটা ভাৰ্চন আপোনালোকে যদি চাই তেনেহ'লে বেটা ভাৰ্চনত অলৰেডি সেই ডাৰ্ক মোডটো এড কৰি দিছে, কিন্তু মেইন ভাৰ্চনত এতিয়ালৈকে অহা নাই, কাৰণ তাৰ ওপৰত কাম চলি আছে। গতিকে WhatsAppত এইটো এটা আপকামিং সেটিংছ, মানে আপকামিং চেঞ্জ হ'ব। হয়তো 2-1 মাহতে এই সেটিংছটো বা এই চেঞ্জটো WhatsAppত আহি যাব। WhatsAppৰ নতুন চেঞ্জ হ'ব, এইটো ডাৰ্ক মোডত এতিয়া WhatsApp আপোনালোকে ইউজ কৰিব পাৰিব। গতিকে এইটোৱে আছিল আজি মোৰ এটা সৰু ভিডিঅ' WhatsAppৰ নতুন চেঞ্জক লৈ। যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি মোক জনাওক। আৰু যদি কিবা আপোনালোকৰ নতুন জানিব লগা কথা আছে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ঘণ্টা বটনটো টিপি দিব। মোৰ নতুন ভিডিঅ' আহি থাকিলে আপোনালোকে ন'টিফিকেশ্যন পাই যাব। তেনেহ'লে আজিলৈ বাই বাই, থেংক ইউ।